আনি গেটৰ সন্মুখত ৰাখিলেহে হয় আজি পা অটোখন ইয়ালে নানিবা ৰাস্তাতে থৈ আহিবা যি কৰে সোনকালে কৰিবলৈ ক'বা আৰু ৰৈ থাকিলে আৰু সময় দেৰি হৈ থাকিব বুজিছো অটোখন আৰু স্কুটিখন মিলাহে আৰু কিমান লাগিব মই হিচাপ কৰিব পাৰিম তাতে আৰু এটা দুটা কাম দেৰি হৈ গৈ থাকিলে বাকীবোৰ দেৰি হৈ গৈ থাকে চাবলৈ গ'লে তোমালোকৰ ঘৰুৱা কথাত মই মাত মাতিব নালাগে তেনেকৈ কিয় কৈছে খুৰা আপুনি আমাৰ আপোন মানুহ ময়ো তোমালোকক আপোন বুলিয়ে ভাবোঁ সেইকাৰণে চাগে এই কথাবোৰে মোৰ মনটোক বৰ ডিষ্টাৰ্ব কৰি আছে তোমাৰ চিন্তাটো এক হিচাপে ঠিকে আছিল তোমালোক একেলগে থকাৰ কথাটো হেমদাই যেতিয়া মোক কৈছিলে তেতিয়া মই বৰ ভাল পাইছিলোঁ ল'ৰা ছোৱালী মানুহক কেলে লাগে কোৱাচোন বুঢ়া কালত লগ এটা হ'বলৈহে চাবলৈ গ'লেতো হেমদা একদম অকলশৰীয়া মানুহ গাঁৱৰ ঘৰখনত নিজৰ বুলিবলৈতো কোনোৱেই নাই মাক দেউতাকটো আগতেই ঢুকাইছে আৰু শুনিছোঁ বোলে তোমাৰ খুৰা দুজনেও গাঁৱত থকা মাটি বাৰীখিনি নিজৰ নামত কৰি লৈছে হেমদা চহৰলৈ অহাৰ কাৰণে তেওঁৰ নামত হেনো একোৱেই নাৰাখিলে হয় তেনেস্থলত তেওঁ গাঁৱলৈ কাৰ ওচৰলৈ হৈ যাব এতিয়া বাকী থাকিলা তোমালোকেই হ'লা তেওঁলোকৰ সাৰথি সুখ দিম বুলি ক'লেও দিব পাৰা আৰু দুখ দিম বুলি ক'লেও দিব পাৰা মই মাত্ৰ এটাই আশা কৰিম মা দেউতাই যাতে কষ্টত থাকিব লগা নহয় বাবাই কিবা কষ্ট পাই আছে নেকি খুৰা ঠিক কষ্ট নহয় কিন্তু চিন্তা আছে চিন্তা আপুনি কিবা জানে যদি কওকচোন মই বেছি বহলাই কৈ নাথাকোঁ মই ভাবোঁ মই কি ক'ব বিচাৰিছোঁ তুমি নিশ্চয় বুজি পাইছা আপুনি কওকচোন কেতিয়াবা কিছুমান কথা এৰা ধৰাৰ মাজেৰে চলিব লাগে ভাল পোৱা ভাল লগা আবেগ এইবিলাক কেতিয়াবা পৰিস্থিতিৰ ওপৰত এৰি দিব লগা হয় কেতিয়াবা মনে নিবিচৰা কাম এটাই যদি আন কাৰোবাক সুখী কৰে মই ভাবোঁ তেনে কাম কৰা উচিত মই জনাত তোমালোকৰ ঘৰখনত মতবিৰোধ চলি আছে আৰু সেইবিলাকত হেমদাও সাঙুৰ খাই আছে কি কৰিলে সেই কথাবোৰ চিজিল লাগে সেই কথাটো একমাত্ৰ তুমিহে জানা পাৰিছা মই যিমানখিনিলৈকে ক'ব পাৰোঁ তোমাক ক'লোঁ বাকীখিনি তোমাৰ ওপৰত আপুনি কি ক'ব খুজিছে মই বুজিছো খুৰা মই নিশ্চয় আপোনাৰ কথা চিন্তা কৰি চাম এতিয়া তেনেহ'লে গৈ থাকোঁ ব'লা ঠিক আছে হ'ব বলক ব'লা ঐ দাদাই ফোন কৰিছিল নেকি নাই কৰা কি যে কৰি আছে নহয় মানুহটোৱে কিয় কি হ'ল ইয়ালে দাদা আহিবলৈকে পাহৰা নিচিনা হ'ল দেখা নাই জানো কিবা বেলেগ কামত ব্যস্ত হৈ আছে নেকি আৰে য'ত ব্যস্ত হৈ থাকে থাকক কিন্তু এইটো মেইন ন কাষ্টমাৰে সদায় কমপ্লেইন কৰিয়ে আছে সেইটো হয় বাৰু ইয়ালে কাষ্টমাৰ কিয় আহে কাৰণ সদায় নতুন কিবা এটা স্পেচিয়েল থাকে এতিয়া যদি দাদাই এনেকে গা এৰা দিয়ে মানুহবিলাক ধৰি ৰাখিবলৈকে টান হ'ব দেখোন উঠি আহিছিলহে উঠি আহোঁতেই যদি পৰি যায় আৰু ঐ আহিছে ৰক্ষা পাই আহিল যে আকৌ যোৱা এতিয়া বা বা মনুৱে আজি গাড়ী চাবলৈ গৈছিলে কি হ'ল মইতো কিবা এটা ক'লো নুশুনিলি নেকি তাৰমানে বায়ে কথাটো ভাল পোৱা নাই মই গম পাই গৈছো কি গম পালা কিবা এটা যে গণ্ডগোল হ'ব মই ভালদৰে গম পাই গৈছো গণ্ডগোল হেই সুধি নাথাকিবা এনেই তোমাৰ মূৰটো কিবা বেয়া হৈছে নেকি বাৰু বেয়া হৈছে কি কৰিলো মই একো নাই কৰা তুমি তেনেহ'লে বাৰ কথা কৈছো বায়ে আকৌ কি কৰিলে তুমি গাড়ী চাবলৈ যোৱা কথাটো মই বাক ক'লো বায়ে একো মাতেই নিদিলে তাৰমানে তাই কথাটো ভাল পোৱা নাই সেইকাৰণেহে মাত নিদিলে মই ভাবিছিলো তাই কথাটো শুনি ভাল পাব কিন্তু তাই
নাই আমি এনেকৈ দূৰে দূৰে থাকিলে সমস্যাৰ সমাধান নহ'ব মই জানো তেওঁ দুখ পাইছে হয়তো ক'ৰবাত অকণমান অভিমানো কৰি আছে নহ'লে হয়তো কিবা কাৰণত মোৰ ওপৰত খং উঠি থাকিবও পাৰে যিয়েই নহওক আমি কথা পাতিব লাগে তেওঁৰ যদি মনত কিবা ভুল ভাৱ আছে তেনেহ'লে আঁতৰাই দিব লাগিব আজি মই সোনকালে আহিছোঁ যেতিয়া আজি কথা পাতিবলৈ সময় পাম সন্মুখত ইমানবোৰ সমস্যা তেওঁৰ পৰা যদি মই কোনো ধৰণৰ সহায় নাপাওঁ মই ইমানবোৰ সমস্যা কেনেকৈ সমাধান কৰিম বেয়া নাপাবা মই তোমাৰ ফোনটো ৰিচিভ নকৰিলোঁ মই ভবাৰ দৰে যেতিয়া কাম কৰিব পাৰিম তেতিয়াহে মই তোমাৰ লগত কথা পাতিম মই জানো কথা নপতাৰ বাবে তুমি মনত দুখ পাবা কিন্তু মানুহবোৰে ভবাৰ দৰে যদি তুমিও মোক ভাবা তেতিয়া তোমাতকৈ বেছি মই দুখ পাম আৰু সেইখিনি দুখ পোৱাৰ আগতে মই নন্দন অঁ ছাৰ ক'ত যোৱা মই অলপ ওলাই আহিছিলোঁ ঠিক আছে আহা মই ড্ৰপ কৰি দিম বহা বুজিছ মা কিছুমান মানুহে আনৰ উন্নতি হলে ভাল নেদেখে কি কাৰ কথা কৈছ মানুহৰ কথা কৈছো মানুহৰ কথা কৈছ বুজিছো কিন্তু কোন মানুহৰ কথা কৈছ সেইটো ক আছে কিছুমান মানুহ মুখেৰে এটা দেখুৱাই থাকে আৰু কামেৰে বেলেগ কিবা কৰি থাকে আচলতে সেই মানুহবোৰে আনৰ উন্নতি দেখিলে নিজৰ পাত্তা হেৰাই যায় বুলি ভয় কৰে ঐ তেতেৰা ভালকে নকওঁ কেলে কাৰ কথা কৈ আছ আৰে নাম কাঢ়ি কাঢ়ি ক'বলৈ সেইটো কিবা কথা হ'ল নেকি নাম নকলে কেনেকে জানিম মই কাৰ কথা কৈছ তই কাৰ কথা কৈছো তই নুবুজিলেও হ'ব দে খালি এটা কথা শুনিলো আমি যেতিয়া কাকো হিংসা কৰা নাই আমাকো কোনো হিংসা কৰিব নালাগে কোনে হিংসা কৰিছে অ তোক নাম কচোন মোক একেবাৰে বখলিয়াই পেলাম ধৰি লৈ পেলাই হ'ব দে ঐ কাৰ কথা কৈছ ভালকে কৈ নগলি কেলে ভালকে নকলে কেনেকে জানিম বাৰু কাৰ কথা কৈ আছ তই কোনে হিংসা কৰিছে তোক এইবোৰ মানে ৰেষ্টুৰেণ্টখন বন্ধ হৈ গ'লে আমাৰ প্ৰব্লেম নহ'ব নেকি ইমান ধুনীয়াকৈ কাম কৰি চলি আছোঁ বন্ধ হৈ গ'লে এখন কি হ'ব বাৰু আমাৰ ভাবাচোন মাহঁতে অটোখন বিক্ৰী কৰি তোক পইচা দিয়াৰ কথা কৈছে মাধু সেইটো মই হ'বলৈ দিব নোৱাৰো কিয় পাৰিজাতে তোমাক একো কোৱা নাই নেকি নাই কোৱা মানে তাইক যে অফিচৰ পৰা ট্ৰেইনিঙলৈ যোৱাৰ কথা কৈছে তাই তোমাক একো কোৱা নাই নেকি নাই কোৱা ছাৰ যদি তাই তোমাকেই কোৱা নাই তেতিয়াহ'লে তাই যাবলৈ প্ৰব্লেম হ'ব বুলি কিয় ক'লে মই বুলি ক'ম এতিয়া সেইটো হয় অৱশ্যে যিহেতু তুমি কথাটো নাজানে মই ভাবিলো প্ৰব্লেম আছে বুলি কওঁতে কিবা হ'ল তোমাৰ লগত কথাটো আলোচনা কৰি চাওঁ ট্ৰেইনিং ক'ত হ'ব ট্ৰেইনিং দিল্লীত আছে তোমাৰ 6 মাহৰ কাৰণে যাব লাগিব অঁ সেইকাৰণে এতিয়া যিহেতু তুমি কথাটো নাজানাই গতিকে তোমাৰ লগত আলোচনা কৰিতো লাভ নাই মই আকৌ ভাবিছিলো তোমালোকৰ কিবা ফেমিলি প্ৰব্লেমছ হ'ল তোমাৰ লগত পাতিলে হয়তো কথাটোৰ কিবা চলিউশ্যন ওলাব নাই নাই ছাৰ আমাৰ তেনেকুৱা একো প্ৰব্লেম নাই যদি তেওঁ ইচ্ছা কৰে যাব পাৰে ঠিক আছে দিয়া তেতিয়াহ'লে মই তাইৰ লগত কথাটো আকৌ এবাৰ পাতি চাম ঠিক আছে মানে তাই গ'লে ভাল আছিল তাই নিজৰ পষ্টটো আপগ্ৰেড হ'লহেঁতেন এক্সপিৰিয়েঞ্চটো ভাল হ'লহেঁতেন হয় কথাটো ছাৰ তুমি ইয়াতে নামিবাতো ছাৰ মই ইয়াতে নামি নিম ঠিক আছে দিয়া ঠিক আছে তেনেহ'লে তুমি গৈ থাকা অঁ ছাৰ যাব তেওঁ মোক কথাটো কোৱাই নাই মানে তেওঁৰ ওচৰত মোৰ কোনো গুৰুত্ব নাই মই ভবাতকৈ বহুত আগতে তেওঁৰ ওচৰত গুৰুত্বহীন হৈ গ'লোঁ যদি তেওঁ মোক গুৰুত্ব দিব নিবিচাৰে তেতিয়াহ'লে ময়ো গুৰুত্ব দিম মই কিন্তু কথা শুনি আহিছোঁ দেই এতিয়া তোমাক যদি কিবা কয় মোৰ গাত কিন্তু দুখ নাই কি কথা শুনালা
ডাইৰেক্ট কোৱা নাই, কিন্তু যি কৈছোঁ বুজি পাইছে। এনেকৈ আচলতে কথা ক'বলৈ মোৰ অকণো মন নাছিলে, কিন্তু তেওঁ যদি আমাৰ কথা বুজিয়ে পোৱা নাই, ক'বই লাগিব ন। সেইটোৱেতো আচল কথা। মই বাক বেয়া নাপাওঁ, ভাল পাওঁ, কিন্তু অকল ভাল পালেই জানো হ'ব? তাইৰ লগত দেখোন মোৰ একো কথাই নিমিলে। চব যেন টাইমতেই চলিব লাগিব, সেই কথাটো মই ভাল নাপাওঁ। চব কথাতেই তাই বাধা দিয়ে। ইমান বেছি কথা ভাবি থকা তাই কি দৰকাৰ? ইমানকৈ কথা ভাবি থাকিলে কাম চলে নেকি? তেওঁ আচলতে চব কথা নিজৰ ফালৰ পৰা হৈ থাকে। চব নিজৰ ফালৰ পৰা ভাবে তাই। তুমি কি ভাবা? বাবাহঁতে যে আমাক অটো বিক্ৰী কৰি পইচা দিয়াৰ কথা ভাবিছে, সেই কথাটোতে তাই চাওঁ এইফালে আছোন। কি হলো ৰাখি গ'লগে যেন পাইছো। ক'ত গ'ল আকৌ? এনেকে হলে কি কাম হব? ইয়াত থাকিবলৈ মন নকৰা হল মানুহটোৱে। আমাৰ ৰান্ধনীয়ে যিমানেই ধুনীয়া নবনাওক কিয়, দাদাই হাত লগাই দিলে টেষ্টেই বেলেগ হৈ যায়। একদম বঢ়িয়া। ইমান ধুনীয়াকে ফূৰ্তি কৰি থকা মানুহটো কি বা হ'ল? তাকে তেখেত কিবা প্ৰব্লেমত আছে নেকি? প্ৰব্লেম? মোৰতো তেনেকুৱা যেনে লাগিছে। মুখত হাঁহি চাহি নাই, কেনেকে উফন্দা মাৰি থাকে দেখা নাই? তাকে দাদাৰ কি প্ৰব্লেম হৈছে নাজানো আৰু। যি প্ৰব্লেমেই নহওক সোনকালে ভাল হৈ যাব লাগে দেই, নহলে আমাৰ প্ৰব্লেম আৰম্ভ হৈ যাব। আমাৰ কি প্ৰব্লেম? ৰেষ্টুৰেণ্টখন বন্ধ হৈ গলে আমাৰ প্ৰব্লেম নহব নেকি? ইমান ধুনীয়াকে কাম কৰি চলি আছো, বন্ধ হৈ গলে এখন কি হব বাৰু আমাৰ? ভাবাচোন, এনেকুৱা এটা কাম বন্ধ হোৱা মানে বহু কেইটা পৰিয়ালৰ ভাত বন্ধ হৈ যোৱা। মই কথাটো এতিয়াহে ভাবিছো। টিউবলাইট যে তুমি। ইমান চিৰিয়াছ কথা এটা পাতি আছো, তাতো ধেমালি মানে? ধেমালি নকৰিলে লাইফটো বৰ বৰিং হৈ যাব, আৰু মোৰ বৰিং কৰিবলৈ লাইফটো মন নাই। তই কি কৈ আছ মই একো বুজি পোৱা নাই বা। তই বুজিবলৈ চেষ্টা কৰা নাই বুলি ক। বুজিবলৈ চেষ্টা কৰিব লাগে বুলিও মই ভবা নাই। বুজিবলৈ চেষ্টা কৰিব লাগিব মাধু, বুজিবলৈ চেষ্টা কৰিব লাগিব। কি বুজিব লাগে? মই বুজি পোৱা নাই বা। তোৰ প্ৰব্লেমটো কি হৈছে? আমাৰ কিবা এটা সমস্যা হৈ আছে, আৰু মাহঁতে সেই সমস্যাটো চল্ভ কৰাৰ কথা ভাবিছে। তাত তোৰ কি অসুবিধা হৈছে মই বুজি পোৱা নাই। মাহঁতে অটোখন বিক্ৰী কৰি তোক পইচা দিয়াৰ কথা কৈছে মাধু, সেইটো মই হ'বলৈ দিব নোৱাৰো। কিয়? বুজিলো, তাৰমানে কামটো নহব। কিয় নহব? ইমানখিনি আগবঢ়াৰ পাছত আকৌ দুদিন ৰ'ব লগা হলে কাম হব নেকি? আৰু তই যে এইবোৰ খেলি মেলি কৰিবি মই আগতেই গম পাইছিলো, কিন্তু মাহঁতে সুবিধা কৰি দিয়া কথাটোত তাই কেনেকে জেং লগাইছে চোৱাচোন। যি বুজিলো, নিজৰ জোৰ নহলে আনৰ পৰা আশা কৰি লাভ নাই। অটোখন বাবাৰ কিমান মৰমৰ তই নাজানা নেকি? উপায় নাপায়হে বাবাহঁতে অটোখন বিক্ৰী কৰিবলৈ লৈছে, আৰু অটোখন বিক্ৰী হলে বাবাই যে মনত কিমান দুখ পাব সেই কথাটো মই জানো। সেইকাৰণে কোনো কাৰণতে অটোখন বিক্ৰী হবলৈ দিব নোৱাৰো। থাকিব, অটোখন এনেই পৰি থাকিব। তই কি ভাব, অটোখন কি সদায় একেদৰেই থাকিব? যি হয় হৈ থাকিব। তই চাগে কিবা বেলেগ প্লেন কৰিছ ন? কি বেলেগ প্লেন? নহয়, মই বোলো তই অটোখন মিউজিয়ামত থ নেকি? মাধু, ঠাট্টা কৰি কথা নকবি। মই তোৰ লগত ভালদৰে কথাবোৰ আলোচনা কৰিব খুজিছো মাধু, সেইকাৰণে কথাটো ভালদৰে শুন আৰু বুজি ল। ক। তহঁতৰ সমস্যাটো অকল তহঁতৰে সমস্যা বুলি কিয় ভাবি লৈছ? আজি মনুৱে ৰেপিডো চলাই আছে, কাইলৈ ওলা উবেৰ চলাওক, এটা ট্ৰেভেল এজেঞ্চি হওক। মই কি এইবোৰ কথা চিন্তা কৰা নাই বুলি ভাবিছ নেকি? আৰু যদি ভবাৰ দৰে হয় তেনেহলে মই কিয় বেয়া পাম কচোন? আৰু মনুৰ উন্নতি হোৱা মানে ঘৰখনৰ উন্নতি হোৱা। কথাও যে ভাবিছ, আৰু এই ভগা স্কুটিখনেৰে সি কি উন্নতি কৰিব? সেইটোকেতো কব লৈছো তো। কি? মনুৰ স্কুটিখনে যে ইমান প্ৰব্লেম দি আছে মই জনাই নাছিলো। আচলতে ইমান কামৰ ব্যস্ততাৰ মাজত মই ভাবিলো স্কুটিখন চলি আছে, চলি থাকক। আৰু এতিয়া যিহেতু মই কথাটো গম পাইছো, মই নিশ্চয় চিন্তা কৰিম। কি চিন্তা কৰিবি? তহঁতে যেনেদৰে চিন্তা কৰিছ ময়ো তেনেকেই চিন্তা কৰিম। গাড়ী লোৱাৰ কথা ভাবিম, কিন্তু ইমান পটককৈ নহয়। বৰ্তমান সময়ত স্কুটিখন ঠিক কৰিবলৈ কিমান টকা লাগে কবি, মই দিম। কিন্তু অটোখন বিক্ৰী কৰি গাড়ী কিনাৰ কথা চিন্তা নকৰিবি। মোক 2 দিনমান সময় দে। 2 দিনমান মানে কিমান সময়? অলপ দিনটো লাগিব দেচোন। ইমান সঠিককৈ মই তোক সময়টো কেনেকৈ কওঁ মাধু? বুজিলো, তাৰমানে কামটো নহব। কিয় নহব? ইমানখিনি আগবঢ়াৰ পাছত আকৌ 2 দিন ৰ'ব লগা হলে কাম হব নেকি? আৰু তই যে এইবোৰ খেলি মেলি কৰিবি মই আগতেই গম পাইছিলো। মাধু, তই কথাটো শুনচোন। মই যিটো ভাবিছিলো সেইটোৱেই হ'ল। কি হ'ল? তাই খেলি মেলি লগাব বুলি কৈছিলো নহয়, লগালেই খেলি মেলি। কি কৰিলে? অটোখন বিকিবলৈ বোলে তাই নিদিয়ে। কি? স্কুটিখন ঠিক কৰি কেইদিনমান চলাই ল'বলৈ কৈছে, তাৰ পাছতহে বোলে তাই গাড়ী কিনি দিব। আৰে সেইটো কেনেকে হ'ব? আৰে স্কুটিখন বিকাৰ কথা পাতিলোৱেই মই। কি? যিটো গেৰেজত স্কুটিখন ভাল কৰিব লৈছিলো
সেইটো গেৰেজৰ মালিকে স্কুটিখন কিনিব চব কথা বতৰা হৈ গ'ল আৰু এতিয়া কথা ঘূৰাই ল'ব পাৰি নেকি তাই কথাবোৰ বুজি নাপায় নহয় নাই নাই বাই এনেকৈ ক'লে হ'ব নহয় কালিলৈ স্কুটিখনৰ পইচা গাড়ী বুক কৰাৰ কথা ভাবিছোঁ আৰু এতিয়া বাই এনেকৈ ক'লে কেনেকৈ হ'ব বাই আজিকৈ কৈ থাকক তুমি মালৰ কথা পতা মাহঁতে বাৰ কথা মতেই চলিব তাই গাড়ী কিনি দিব আমি মুখ মেলি ৰৈ থকাৰহে কথা ভিনদেউক হ'লে ঠিকেই ৰেষ্টুৰেণ্ট খুলি দিলে আমিহে এনেকৈ চলি থাকিব লাগে তাই নিজে কৰিবলৈ নোৱাৰে মই মানিছোঁ কিন্তু মাহঁতে সুবিধা কৰি দিয়া কথাটোত তাই কেনেকৈ জেং লগাইছে চোৱাচোন যি বুজিলোঁ নিজৰ জোৰ নহ'লে আনৰ পৰা আশা কৰি লাভ নাই চবেই অকল নিজৰটোহে ভাবে তুমি আকৌ ক'লে যোৱা ক'তনো বা যায়গৈ খোৱা ৰুমতে কৰি এইগাল কেলে সোমোৱালিহি আমি এইটো ৰুমতে ৰান্ধিম কি অঁ আমাৰ কাৰণে কোনেও চিন্তা কৰিব নালাগে আৰু আমিও কাৰো কাৰণে চিন্তা নকৰোঁ বাপেৰৰ যদি অট নিবিক পইচা দে তাৰমানে তাহাঁতি মানুহৰ পৰা পইচা লোৱাৰ বুদ্ধি কৰিছে একো এটা কৰিব নোৱাৰে লোকক ডকাইতি কৰে মই আপুনি যে মাতে